নমস্কাৰ বন্ধুসকল, মই অমিত আপোনালোকৰ সন্মুখত। আমি আজি কথা পাতিম বাবু ভাত খালা। তো চাওক, বাবু ভাত খালে নে নাই, বাবু কি কৰি আছে, বাবু শুই আছে নে থিয় হৈ আছে নে বহি আছে, সেইবিলাক আমাৰ ক'ব লগা একো দৰকাৰ নাই। প্ৰতিটো নিউজতে মই দেখি আছোঁ এটাই কথা কৈ আছে, বাবু ভাত খালা, বাবু ভাত খালা, মই নোৱাৰিছোঁ থাকিব, মোক লৈ যোৱা। আৰু প্ৰেম কোনে নকৰে ভাই, প্ৰেম ময়ো কৰিছোঁ, প্ৰেম আপোনালোকে কৰে। সেইখিনি কথাই যে বাৰে বাৰে কৈ থাকিব লাগিব, এইটো কি কথা নেকি? কোনোবাই ভুল কৰিব পাৰে, সেইখিনি কথাকে এইখিনি কথাকে ইমান ডাঙৰ কৰি কিবা লাভ আছে জানো? একো লাভ নাই। আৰু যেনেকৈ মানে নিউজবিলাকত দি আছে, বাবু মোক পলুৱাই লৈ যোৱা, বাবু মই নোৱাৰিছোঁ থাকিব, বাবু ভাত খালা, কিমান শুনিম আৰু। চ' বন্ধুসকল, মানুহক এনেকৈ ক'ব নালাগে। কোনোবাই ভুল কৰিব পাৰে, আৰু মানুহ মাত্ৰাই ভুল। তো ভুল কৰিছে, সিহঁতে নাজানে, হয়তো হোৱাটছএপত চবেই তেনেকুৱা ছেটিং কৰে, ময়ো কৰোঁ। তো সিহঁতৰ মেছেজখিনি পাইছে কাৰণে যে সিহঁতক এনেকৈ কৈ থাকিব, এইটো কিন্তু বিৰাট বেয়া কথা এটা। তো তেনেকৈ ক'ব নাপায়, কাৰণ সিহঁতৰো মন এটা, সিহঁতৰ বেয়া লাগি যায় ন সিহঁতৰ। চ' এনেকৈ মানুহক ইনচাল্ট কৰিব নালাগে, আৰু ইনচাল্ট কৰাটো বহুতে বেয়া কথা এটা। তো তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মানে আজি কেইদিনমান ধৰি খালি এইটোকে শুনি আছোঁ, বাবু ভাত খালা, বাবু ভাত খালা। মই ভাবোঁ মই ভাত খালোঁ, তাতে কিনো মোৰ নিউজটো নাযায় তাতে। চ' এনেকুৱা ধৰণৰ কিছুমান কথা সৰু ভাইটি ভণ্টিসকলে হয়তো ভুল কৰিব পাৰে। তো সিহঁতক আমি ক্ষমা কৰি দিব লাগে, সিহঁতক আমি বুজাব লাগে যে এনেকুৱা টাইপত কাম নকৰিবা, এনেকুৱা হেৰি নকৰিবা, বাট ছল্ভ হৈ যায় ন। ইমানখিনি ক'ব লগা একো দৰকাৰ নাই। তো যি কি হওক, এতিয়া যিটো হ'লে মোৰ মৰমৰ ভাইটি ভণ্টিসকলক কৈছোঁ, তোমালোকৰ উপযুক্ত বয়স নোহোৱালৈকে তোমালোকে এনেকুৱা কাম নকৰিবা। তো উপযুক্ত বয়সটো হৈ ল'ব দিয়া, তাৰপিছত তোমালোকে ভালভাৱে বিয়া পতা, ঘৰৰ পৰা বিয়া পাতি দিয়ে। যেনেকৈ তোমালোকৰ আমাৰ আইনমতে আছে, ছোৱালী 18 বছৰ, ল'ৰা 22 বছৰ। তো অলপমান ৱেইট কৰি দিয়া, তোমালোকে পঢ়া শুনাখিনি টাইম ভালকৈ কৰা। তো এনেকুৱা কৰে মানে তোমালোকে ক্লাছ 8ত 9ত পঢ়ি কিনে যদি বিয়া পাতিব খোজা, ভাল পাই যাব খোজা, বহুত বেয়া কথা। মা দেউতাই ইমান ডাঙৰ দীঘল কৰিছে তোমালোকক, ভালকৈ পঢ়া শুনা কৰা, ভাল ৰিজাল্ট কৰা, ডাঙৰ চাকৰি কৰা, তাৰপিছত তোমালোকে সেইখিনি কাম পৰা তোমাৰ বয়সখিনি হৈ আহিব, তুমি নিজে বুজি পাবা, মই ইনকাম কৰি কিনে খুৱাব পাৰিম। তো এনেকুৱা কথা। যি হওক বন্ধুসকল, মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে তো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই। हाय ओ मेरी जान, ना हो परेशान बिना तेरे में।